আমাৰ কংগ্ৰেছ চৰকাৰে জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি মাননীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মাননীয় পদ্মভূষণ দলে ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়াই আদৰণি জনাইছে। এয়া তুষাৰ শৰ্মা, তেখেত প্ৰাক্তন সভাপতি লখিমপুৰ। ইয়াৰ পিছতে আমি আদৰণি জনাবলৈ বিচাৰিছোঁ নাৰায়ণ বৰুৱা, তেখেত প্ৰাক্তন ইনচাৰ্জ প্ৰেচিডেণ্ট লখিমপুৰ জিলা বিজেপি। ইয়াৰ পিছতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি মহোদয় এয়া নিপেন বৰপাত্ৰ গোহাঁই, তেখেতক আমাৰ সন্মানীয় সভাপতি মহোদয়ে দলীয় এখন মাফলাৰে আমাৰ দললৈ আন্তৰিক বিজেপি দলৰ সদস্য। ইয়াৰ পিছত আমি আমন্ত্ৰণ জনাইছোঁ মাননীয় শ্ৰীযুত খগেন কোঁৱৰ ডাঙৰীয়া, তেখেত বিজেপি দলৰ ৱাৰ্ড। ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছোঁ বিশ্বজিৎ শৰ্মা ডাঙৰীয়া, তেখেত কংগ্ৰেছৰ সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়া। ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছোঁ তেখেতকো আমাৰ দলীয় এখন মহাসভাৰে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰী ভূপেন কুমাৰ বৰাদেৱে আন্তৰিক আদৰণি জ্ঞাপন কৰিছে। কমিটিৰ সম্পাদিকা আমি উপেক্ষিত হই যি দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিয়ে যুঁজা সংকল্প লৈছিলে আৰু যিবিলাক মানুহৰ দুৰ্নীতিৰ কাৰণে কংগ্ৰেছ দলটো বদনাম হৈছিলে, যিবিলাক মানুহক কংগ্ৰেছ দলত মানুহে দাদা ব্ৰিগেড, চিণ্ডিকেট ব্ৰিগেড বুলি কৈছিলে, পৰৱৰ্তী সময়ত বিজেপি দলত তেওঁলোকে গৈ উঠি যাব। আজি কেৱল যে কুশল শৰ্মা ডাঙৰীয়া বা নাৰায়ণ বৰুৱা ডাঙৰীয়া, মিলি ডাঙৰীয়া বা বৰগোহাঁই ডাঙৰীয়াই তেখেতসকলৰ বক্তব্যত কৈছে আমি উপেক্ষিত জিলা পৰ্যায়ত আমাৰ সভাপতি নেতাসকল হৈছে, এনেকুৱা নহয়। একেটা কথা মই মিলি ডাঙৰীয়াৰ এটা কথাই মই কৈছোঁ সেইকাৰণে যে আজিৰ এখেতসকলৰ বক্তব্যই অসমৰ সাম্প্ৰতিক ৰাজনীতি কোনফালে গতি কৰিছে তাৰ স্পষ্ট ইংগিত বহন কৰিছে। আজি কেইদিনমানৰ আগতে নলবাৰীৰ প্ৰাক্তন বিধায়ক শৰ্মা ডাঙৰীয়াই যি কথা কৈছে বাইদেউ এইফালে মুখত